সাবজেক্টটো বিষয়ে খালি যি দিয়ে তোমালোকে ধুনীয়াকে কৰিবা অল দা বেষ্ট আমার যাদরা ও বাহি অনলাইন মেসে দুনিয়া के सभी एक्टिव तुम्हारे लिए ठीक है से तुम्हारा सब्जेक्ट আমি অভিজিতা গগৈৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তেওঁ পুৰস্কাৰটো গ্ৰহণ কৰিছে আজি আমি ভিজন অফ আসামৰ উদ্যোগত আজি আমি ডিমোত আমি শংকৰদেৱ শিশু নিকেতনত এটা অনুষ্ঠান পাতিলো সকলোৰে ৰাইজলৈ এই চেনেলৰ দ্বাৰা শুভেচ্ছা জনাইছো আমাক এই স্কুলখনৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকল সকলোৱে আমাক ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে গতিকে সকলোকে মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ ভিজন অফ আসাম এই অনুষ্ঠানটো তেনে চালুকিয়া আজি 1.5 বছৰমান হৈছে আমি যোৱা সময়ছোৱাত বিভিন্ন ৰাজ্যক সহায় কৰিবৰ কাৰণে আমি বদ্ধ পৰিপক্ক হৈছিলো যেহেতুকে আমি ৰাজ্যৰ মাজত গৈ আমাৰ যিসকল নিডি পিপল যিসকলে বানপানী জেগাত তেওঁলোকৰ অকমান খাদ্যৰ অভাৱ হৈছিল তেনে জেগাত গৈ আমি খাদ্য বিতৰণ কৰিছিলো ঠিক তেনেকৈ আমি যোৱা সময়ছোৱাত আমি এই এনজিঅ'ৰ পৰা আমি শিৱসাগৰ জিলা ভিত্তিত আমি চিত্ৰাংকন প্ৰতিযোগিতা পাতিছিলো ৰাইজৰ বিপুল সহাৰিত আমি এই কাৰ্যসূচীবিলাক সফল হৈছিল ঠিক তেনেকৈ আমি মেডিকেল কেম্পো কৰিছো যত বানপানী জেগা যত বানপীড়িত ৰাইজক অকমান সকাহ দিবৰ কাৰণে আমি বিভিন্ন জেগাত আমি মেডিকেল কেম্প কৰিছিলো ঠিক তেনেকৈ যোৱাকালি আমি পালেঙি হাইস্কুলত বৃক্ষৰোপণ কাৰ্যসূচী কৰিছো যেটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক ঘোষণা কৰিছিল যে অমিত বৃক্ষ আন্দোলন কৰিব লাগে প্ৰত্যেকে একোজোপাকৈ গছ ৰুব লাগে গছ থাকিলেহে পৃথিৱী জীয়াই থাকিব আৰু মানৱ সকলো আমি মানুহ সকলো জীয়াই থাকিম গতিকে আমি সেই বিষয়টোৰ লগত আমি সংগতি ৰাখি যোৱাকালি আমি তেনে ধৰণৰ এটা কাৰ্যসূচী ললো আৰু আজি আমি ইয়াত ডিমো আমি এটা অনুষ্ঠান কৰিলো চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ ইয়াত উপস্থিত থকা প্ৰত্যেকজনে আমাক সহযোগিতা আগবঢ়াইছে আমাৰ জাজেছ সকলে আমাক সুন্দৰকৈ অনুষ্ঠানটো চলাই যোৱাৰ ক্ষেত্ৰত অতি সুন্দৰকৈ কাম কৰি দিছে গতিকে মই এই আপাহতে আমাৰ এনজিঅ'টোৰ সকলোৰে পৰা আশীৰ্বাদ সহায় সহযোগিতাৰ ভৱিষ্যত দিনত যাতে আমাৰ এনজিঅ'টোৱে ৰাইজৰ হৈ কাম কৰিব পাৰে তাৰ প্ৰতি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো গতিকে মই নিউজ চেনেলৰ দ্বাৰা সকলো অসমবাসীলৈ মই সহায়ৰ হাত আগবঢ়াইছো লগতে আশীৰ্বাদ বিচাৰিছো ধন্যবাদ